হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'ৰ সৈতে মই নিশাই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পুনৰ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে মাছৰ সৈতে ৰন্ধা ভোল আৰু জিকাৰ খাৰ। এই ৰেচিপিটো আমাৰ নামনি অসমত খাৰৰ ৰেচিপিটো আমাৰ নামনি অসমত খুবেই জনপ্ৰিয়, গতিকে ভাবিলোঁ এই ৰেচিপিটো এবাৰ আপোনালোককো দেখুৱাওঁ। ব'লকচোন তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ বাবে আমাক লাগিব এটা মিডিয়াম চাইজৰ আলু, 4টা জিকা আৰু এটা ভোল লৈছোঁ, আৰু এইখিনি বাকলি গুচাই মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু লাগিব আমাক এচামুচ আদাৰ পেষ্ট, আধা চামুচ জালুকৰ গুড়ি, 2টা শুকান জলকীয়া আৰু এফাল পিঁয়াজ মই সৰু সৰুকৈ কাটি লৈছোঁ, এইটো অপশ্যনেল হয়। আৰু খাৰ বনাবৰ কাৰণে লাগিব আমাক 2 চামুচ খাৰ, আপোনালোকে খোৱা বেকিং চ'ডাও ব্যৱহাৰ কৰিব পাৰে। আৰু মই লৈছোঁ নৰসিংহ পাত দিলে খাবলৈ ভাল লাগে। আৰু আজি মই ৰেচিপিটো মাছেৰে যিহেতু বনাম, ইয়াত মই মাছৰ মূৰটো লৈছোঁ আৰু 2 পিচ মাছ লৈছোঁ, আৰু মাছখিনি মই কমকৈ ভাজি লৈছোঁ। এতিয়া পাচলিখিনি মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ, নৰসিংহ পাতখিনিও মই তাতেই দি লৈছোঁ। এতিয়া এখন কেৰাহীত গেছত বহুৱাই দি তেল অলপ দিছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছত তাত মই কুটি থোৱা পিঁয়াজখিনি দি দিছোঁ, শুকান জলকীয়া এটাও দি দিব। এয়াখিনি ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত আদাৰ যিখিনি পেষ্ট আছিল সেইখিনি মই ইয়াত দি দিছোঁ। এইখিনিও অলপ সময় লাৰি দিম, অলপ বেছি ভাজিব নালাগে আদাৰ পেষ্টটো। এইখিনি হৈছে। এতিয়া মই ইয়াত কাটি থোৱা জিকা, ভোল, আলু আৰু নৰসিংহৰ পাতখিনি দি দিছোঁ। এইখিনি দি ধুনীয়াকৈ পিঁয়াজ, আদা, নহৰুৰ যিখিনি মিশ্ৰণ আছিল সেইখিনিৰ লগত ধুনীয়াকৈ লৰাই দিছোঁ। ভালদৰে লাৰি দিব আপোনালোকে। আৰু এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিম। প্ৰথমতে বেছিকৈ দি নিদিব, কাৰণ যিহেতু ভোল আৰু জিকা পমি যায়, গতিকে আপোনালোকে প্ৰথমতেই বেছিকৈ নিমখ দি নিদিব, নহ'লে বেছি নিমখ হৈ যাব। পিছত টেষ্ট কৰি চাই যদি লাগে তেতিয়া আকৌ দি দিলেই হ'ল। এতিয়া মই ইয়াত ঢাকোনখন লগাই দি অলপ সময়ৰ কাৰণে ৰাখি দিম, আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিলেই হ'ল। মাজে মাজে ঢাকোনখন গুচাই আপোনালোকে লৰাই থাকিব। এইখিনি এতিয়া প্ৰায় সিজিছেই, ভালদৰে লাৰি দিব। এতিয়া মই ইয়াত অকণমান হালধি গুড়ি দি দিছোঁ, আৰু খুন্দি থোৱা জালুকৰ গুড়িখিনিও মই ইয়াত এতিয়া দি দিছোঁ। দি এইখিনিও ধুনীয়াকৈ আপোনালোকে লৰাই দিব। এতিয়া এইখিনি সিজিছে। এনেকুৱা অৱস্থাতে আমি ইয়াত যিখিনি খাৰ লৈছিলোঁ সেইখিনি দি দিছোঁ। এয়া আমাৰ ঘৰত তৈয়াৰ কৰা খাৰ হয়। এতিয়া ইয়াত মই পানী দি দিম অলপ, বেছি পানী নিদিব, তাৰ জোখত দিলেই হ'ল পানী। এতিয়া এইখিনিও লৰাই ইয়াত মই যিখিনি মাছ আছিলে সেইখিনি মই ইয়াত দি দিম। মই ইয়াত মাছখিনি দি দিছোঁ। এতিয়া ঢাকোনখন লগাই 15 মিনিটৰ কাৰণে আমি এনেদৰেই ৰাখি দিম।
এতিয়া 15 মিনিট পিছত দেখিছে পানীখিনি ধুনীয়াকৈ শুকাই গৈছে। আপোনালোকে যদি ইয়াতকৈ কম পানী ৰাখিব বিচাৰে তেতিয়াহ'লে অলপ বেছি সময় ৰাখি দিলেই হ'ল। মই এনেকৈয়ে ৰাখিম। এইখিনিতে ধুনীয়াকৈ হৈ গৈছে। এনেদৰে খাই বহুত ভাল লাগে। আপোনালোকে যদি খাই পোৱা নাই এনেদৰে এবাৰ খাই চাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।